নমস্কাৰ বন্ধু বান্ধৱীসকল, আন এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ চেনেল এছ জি প্ৰেজেণ্টলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। থাম্বনেইল দেখি যিহেতু আপোনালোকে গম পাইছে আজি মই ভিডিঅ'টো কিহৰ ওপৰত বনাইছোঁ। চ' বলক তেনেহ'লে আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই ভিডিঅ'টো বনাইছোঁ এখন চাদৰৰ ওপৰত, মানে চাদৰখনৰ পৰা মই এযোৰ কাপোৰ বনাইছোঁ। চ' ভাবিলোঁ আপোনালোককো দেখাওঁ। এইখন হৈছে আমাৰ চাদৰখন। এতিয়া আমি চিলাম মেখেলা। এইখন মেখেলাখন চিলাই আছোঁ। সৰু ছোৱালী, চ' বেছি ডাঙৰ হোৱা নাই বাৰু মেখেলাখন। আপোনালোকেও এনেদৰে সৰু ছোৱালীৰ কাৰণে এখন চাদৰৰ পৰা এযোৰ কাপোৰ বনাব পাৰে। এইখন হৈ গ'ল আমাৰ সম্পূৰ্ণ মেখেলাখন। দেখিছে আপোনালোকে ইমান ধুনীয়া লাগিছে। আমাৰ যিহেতু মেখেলাখন কমপ্লিট হৈ গ'ল, এতিয়া আমি দেখাম ব্লাউজটো। ব্লাউজটো বৰ বেছি ডাঙৰ হোৱা নাই বাৰু। এইটো হৈছে আমাৰ ব্লাউজটো। দেখিছে যিহেতু তাই সৰু ছোৱালী, সেইকাৰণে আমি ইয়াত প্ৰিন্সেছ কাটৰ ডিজাইনত ব্লাউজটো চিলোৱা হৈছে। দেখিছে কিমান মৰম লগা হৈছে ব্লাউজটো। আৰু হাতৰ যিটো আছে তাত কোনো পাৰপিন দিয়া নাই, তাত আমি ফিল লগাই দিছোঁ। এইটো হৈছে বেক চাইডটো। এইটোৱে আছিল আমাৰ সম্পূৰ্ণ ব্লাউজটো। তেনেহ'লে এতিয়া আমি চাম চাদৰখন। আমি চাদৰখন কেনেকৈ ডিজাইন কৰিছোঁ। অন্য আমি একো ডিজাইন কৰা নাই, যিহেতু মাজত ফুলটো আছিলে চাদৰখনৰ আৰু ছাইডকেইটা বহুত চিম্পুল হৈ আছিলে, গতিকে ভাবিলোঁ আগত দহি বাতি দিয়াৰ উপৰিও মই চাদৰখনৰ এটা ছাইডত দহি বাতি দিছোঁ, যাতে দেখিবলৈ অলপ ভাল লাগে। যিহেতু সকলোৱে বাৰু পিন্ধিছে এনেকৈ এটা মানে ছাইডত, চাদৰখনৰ এটা ছাইডত দহি বাতি। চ' মই ভাবিলোঁ ময়ো এনেকৈয়ে দিওঁ। সৰু ছোৱালী হ'লেও তাইও বাৰু ষষ্ঠী পূজাতে পিন্ধিব, অলপ হ'লেও ভাল লাগিব। জনাব আপোনালোকে কাপোৰযোৰ কেনেকুৱা লাগিছে। আপোনালোকে যদি ইচ্ছা কৰে বা চিলাব বিচাৰে, তেনেহ'লে চাদৰ নহয় দুখন মেখেলাৰ পৰাও আপোনালোকে এনেকৈ কাপোৰযোৰ উলিয়াব পাৰে আৰু এনেকৈ আপোনালোকে মিটাৰটো কিনিব পাৰে। আৰু দহিটো দেখিছে মই বহুত সৰুকৈ বাতি দিছোঁ, কাৰণ কাপোৰ যিহেতু সৰু হৈছে আৰু বহুত বেছি ডাঙৰকৈ দিলেও ভাল নালাগিব। এইযোৰে আছিল আজি আমাৰ সম্পূৰ্ণ কাপোৰযোৰ। আপোনালোকেও এনেদৰে চিলাব আৰু কেনেকুৱা লাগিছে মোক কমেণ্টত জনাবলৈ একেবাৰেই নাপাহৰিব। এইযোৰে হৈছে সম্পূৰ্ণ ডিজাইনটো কাপোৰযোৰৰ। যিহেতু বাৰু এটা ছোৱালীজনী আমাৰ ওচৰত নাই পিন্ধাই দেখাবলৈ, গতিকে আমি আপোনালোকক এনেকৈয়ে দেখাইছোঁ। কেনেকুৱা লাগিছে বাৰু। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে, তেনেহ'লে প্লিজ মোৰ চেনেলটো শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো দবাই দিব। আপোনালোকৰ অলপমান মৰম আৰু আশীৰ্বাদে আমাক আৰু অলপ আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰোঁ। ধন্যবাদ।